অষ্টচনা ব্লগ। তো আজি পুৱা মই ভিডিঅ'টো ৰুমৰ পৰা ষ্টাৰ্ট দিছোঁ, কাৰণ বাহিৰত বৰষুণ দি আছে। আজি মই চাবলৈ যাম আমাৰ গাঁৱৰ কিছু অংশত বানপানী হৈছে আৰু সেইবিলাক চাম, ক'ত কেনেকুৱা মাছ আহিছে, ক'ত কেনে আহিছে চাব যাওঁ ব'লা। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰষুণটো এইমাত্ৰহে কমিলা, এতিয়া যাওঁ ব'লকচোন। যাবলৈ ওলাইছোঁ চাইকেল লৈ পেলাই বানপানীৰ ফালে। চাওঁ যাওঁ বৰপেটা ফালে আমি যাওঁ। पानी ये सब और क्या का पानी नहीं चल আজি তো কমিছে অলপ, আগতে আৰু আছিল। আগতে বোলে শুনা মতে, মই আজি ছেকেণ্ড দিনাখন আহিছোঁ ইয়াতে, শুনা মতে এই পূৰা একদম ৰাস্তাবোৰ আহি আছিল বোলে, ফুল হৈছে। আজি কমিছে আজি বহুত ভাল। চাওক এই চাওক আমাৰ ঘৰ আৰু আগত আছে নেকি, এই চাওক আৰু যাব লগা হওক। দৰঙত আহিছোঁ এতিয়া। বানপানীৰ ফলত গৰুবিলাক ইয়াতে ৰাখিব লৈছে। এই চাওক ঘৰ কেনেকৈ ডুবিছে, গৰুবিলাক চব এইফালে ৰাখিছে, চাব পাৰি কেনেকৈ ৰাখিছে গৰুবিলাক। মানুহ আছে ইয়াতে, বাপৰে পানী কেনেকুৱা মানে কি লেভেল আছে। আৰু পানী আছে আগতে, উঠাও কেনেকৈ ঘৰবিলাক আগতৰ এই আৰু চাৰ্টবিলাক আগতৰ পানী আছে। এতিয়া ধাৰ আছে পানী, চাওঁ শব্দ শুনিব পাৰিছে বাৰে আপুনি, কেনে ধাৰ পানী কি পানী বাপ। পানী হৈছে চাইকেল চলত পানী হৈছে ইমানখিনি। এই পানী গৈছে মোৰ লং পেণ্ট গেল তোমালোকে পানী। মোৰ চাইকেল চলাব নালাগিছে, ইমান ডাঠ পানী হৈছে। চাওক বৰ্ষ কেনেকৈ ডুবিছে। এখন বৰপেটাত চাওক কেনেকৈ গুচিছে, বৰপেটা যোৱাৰ ৰাস্তাত এনেকুৱা বানপানী। এই চাওক পানী কিমান এই চাওক কমিছে। এই চাওক মোৰ ঘৰ চাওক উঠি গৈছে তাতে। আৰু ঘৰ কেনেকুৱা ঘৰবিলাক চব উঠি গৈছে ইয়াতে, চব কিমান হেৰি কৰি পানী ওলাইছে। চব পানীবিলাক চব ঘৰবিলাক চব ডুবি গৈছে চব। এই চব ঘৰটো আপোনালোকে চাব পাৰে, ঘৰটো কেনেকুৱা কৰি ডুবি গৈছে।